মানুহ মাত্ৰেই প্ৰেম, ভাল পোৱা, ঈৰ্ষা, হিংসা এই সকলোবোৰ আছে। মানুহৰ ভিতৰতে এই সকলোবোৰ প্ৰবৃত্তি আছে। গতিকে আপোনালোকে জানে নাই আপোনাৰ ছাকচেছত কিমানজন মানুহ প্ৰকৃততে সুখী হয়? আমাৰ নিজৰ পৰিয়ালটো বা আপোনাৰ নিজৰ পৰিয়ালটোহে প্ৰকৃততে আনকণ্ডিশ্যনেলি কোনো চৰ্ত নোহোৱাকৈ তেওঁলোক প্ৰকৃততে সুখী হয়। কিন্তু আন কিছুমানে হয়তো আকৌ আপোনাক ঈৰ্ষাও কৰিব পাৰে, আপোনাৰ ছাকচেছত হিংসাও হ'ব পাৰে। আমাৰ পৰিয়ালটোৰ মা, দেউতা, ভাই, ভনী আদি সকলো সুখী। তাৰ উপৰিও আমাৰ আৰু এজন ব্যক্তি কোনো স্বাৰ্থ নোহোৱাকৈ আমাৰ ছাকচেছত সুখী হয়। সেইজন হৈছে আমাৰ শিক্ষাগুৰু। আমাক যোনে শিক্ষা দিছে, ক খৰ পৰা আৰম্ভ কৰি ABCD পৰা আৰম্ভ কৰি যিয়ে আমাক শিক্ষা দিছে, সেই মানুহজন প্ৰকৃততে সুখী হয়। কাৰণ তেওঁ অনুভৱ হয়, যেতিয়া তোমাৰ ছাকচেছ হয় তেওঁ তেতিয়া ভাবে যে মোৰ শিক্ষাদান প্ৰক্ৰিয়াটো সাৰ্থক হৈছে, মই এটি শিশু মানৱ সম্পদ কৰিব পাৰিলোঁ, মোৰ শিক্ষাদান সাৰ্থক হ'ল, মোৰ শিক্ষকতা সাৰ্থক হ'ল। সেইকাৰণে শিক্ষাগুৰুক মা দেউতাৰ নিচিনা শ্ৰদ্ধা, ভক্তি, সন্মান দিব লাগে আৰু তেওঁৰ আশীৰ্বাদ সদায় শিষ্যসকলৰ লাগিবই। সেইকাৰণে আমি শিক্ষকক সদায় শ্ৰদ্ধা, ভক্তি কৰিব লাগে।